So hello everyone, welcome back to my channel. So আজি আমাৰ এই ভিডিওটোত আমাৰ সকলোকে যেটো হিৰোৰ প্ৰডাক্ট হৈছে যেটো বিষয় আমি কম এটো হৈছে আপোনাৰ এলো হিট লোশন হসাকৈ এই ফৰএভাৰ যেটো এলো হিট লোশনৰ যেটো মেইন ইনগ্ৰেডিয়েন্টস হিচাপে ইয়াত আপুনি যে চাব যায় ষ্টেবিলাইজ এলোভেৰা জেল আছে ইয়াৰ লগতে আপোনাৰ মেন্থল নীলগিৰি অইল এভোকাডো অইল আৰ্নিকা আৰু তিলৰ তেল সিসেম অইল বুলি যাক কয় তাত আপোনাৰ এটো আছে এই সব সকলো পাৱাৰ পেক ইনগ্ৰেডিয়েন্টছৰ প্ৰডাক্টটোত খুব ইফেক্টিভ বুলি বনাইছে ঠিক আছে এলো হিট লোশনৰ আপোনাৰ যদি ইউজ বুলি আপোনাৰ মই যদি ক'ব খোজো বেসিক্যালি এটো ইউজ কৰা হয় যদি আপোনাৰ মাসলছত কিবা ষ্ট্ৰেইন বা ষ্ট্ৰেছ হৈছে প্ৰডাক্টটো নামতে আছে যে হিট লোশন যেতিয়া আপুনি এটো লগাব এটোৱে মাসলছৰ ভিতৰত যোনটো কি কৰে গৰম এটা গৰম অনুভৱ কৰায় ভিতৰত কিন্তু স্কিনৰ ওপৰত একদম ঠাণ্ডা কুলিং সেন্সেশন দিয়ে ডাবল অ্যাকশনৰ কাৰণে মাসল পেইন খুব সোনকালে এটো ভাল হয় ডিপ পেনিট্ৰেচনৰ বেনিফিট আছে ইয়াৰ ভিতৰত থকা যোনটো লিগনিন আৰু সেপনিন যোনটো প্ৰপাৰ্টি আছে হেতু কাৰণে স্কিনৰ ভিতৰত বহুত ডিপলৈ পেনিট্ৰেচন কৰিব পাৰে পেইনৰ জি লেয়াৰে হওক এটো লগালে এটো ভিতৰৰ গৈ মাসলছক ৰিলেক্স কৰি দিয়ে জিম হওক আপোনাৰ জইন্ট আৰু বডি পেইন যোনে জিমত যায় লৰা ছোৱালী আজিকালি যোনবিলাক জিমত যায় ৰাইট বডি পেইন হয় আহি কিনে কয় বডি পেইন হৈছে তেতিয়া হলে যতেই পেইন হৈছে তাতেই আপুনি তো এপ্লাই কৰক বহুত সুথিং ইফেক্ট পাব শোল্ডাৰ পেইন হওক নি পেইন হওক বা যিকোনো জইন্ট পেইনৰ বাবে এটো খুব ৰিলেক্সেন্ট হয় হেডেকৰ কাৰণে এটা হেডেক বুলি সকলোৱে কয় যে বহুত ইম্পৰ্টেন্ট কথাটো হ'ল হেডেক এনি টাইম মানুহৰ কাৰোবাৰ মূৰৰ বিষ কিবা এনেকে হেডেক বুলি কৈ থাকে ৰাইট যদি মূৰৰ বিষ হৈছে তেতিয়া আপুনি হলে অকমান লৈ কিনে মূৰৰ ফৰহেডত আপুনি লগাই দিয়ক উইদিন 5 মিনিটস 5 মিনিটৰ ভিতৰত আপোনাৰ এই বিষ ভাল হৈ যাব মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা আপোনাক কৈছো স্পৰ্টছ আৰু ফাৰ্স্ট এড যদি ক'ব খোজো এথলিটস বা যোনে স্পৰ্টছ খেলে লৰাবোৰ যোনলা আছে এইটো ফাৰ্স্ট এড কিটত থাকিবই লাগে ইনজুৰি বা মাসল পুলৰ হলে এইটো আপুনি লগালক বহুত লগাইলে বহুত আৰাম পোৱা যায় আৰ্থ্ৰাইটিছৰ পেশেন্টৰ আঠুত বিষৰ ইউজ কৰিব পাৰে আৰু যদি কাবাৰ বুকুত যদি কিবা কম বিখাই আছে বা কনজেশন হৈ আছে তেতিয়া আপুনি চেষ্টত আপুনি এপ্লাই কৰিব পাৰে ৰিজাল্ট পাই যাব এইটো এটা এক ধৰণৰ আপোনাৰ মাসাজ থেৰাপি বুলি কয় কাৰণ বহুতে ফিজিঅথেৰাপি এইটো ইউজ কৰে এটা মই বহুত ডাঙৰ ওয়াৰ্নিং এটা কৈ দিছো এইটো ইউজ কৰাৰ আগতে মনত ৰাখিব এইটো কেৱল এক্সটাৰ্নাল ইউজৰ বাবে হয় কেতিয়াও ঘা উণ্ড বা বাৰ্ণ হৈছে বা কটা চিঙা হৈছে তাত আপুনি নলগাব তাত এইটোৱে বাৰ্নিং সেন্সেশন দিব পাৰে ঠিক আছে যেটো আপোনাৰ জ্বলা পৰা লাগিব ঠিক আছে অৰিজিনাল প্ৰডাক্ট কেনেকৈ আপুনি গম পাব ইয়াত থকা বাৰকোড এটা আপোনাৰ বাৰকোড থাকে ঠিক আছে এইটো আপুনি দেখাব খুজিছো বাৰকোড এই বাৰকোডটোত ইয়াত যোনটো আপোনাৰ বাৰকোড থাকে এই বাৰকোডটো চেক কৰিব এইটো কৰিলে কি হ'ব আপুনি এক্সপায়াৰি ডেট আপুনি গম পাব ঠিক আছে যে এইটো আপোনাৰ অৰিজিনাল হয় নে নাই সদায় আপুনি ফৰএভাৰৰ যোনটো অৰিজিনাল ডিস্ট্ৰিবিউটৰ হয় বিলৰ লগত ল'ব এনেকুৱা এখন বিল পাব আপুনি ঠিক আছে এনেকুৱা বিলৰ সহায়তে ল'ব প্ৰডাক্টটো কেতিয়াও আপুনি যিকোনো মাৰ্কেটত আপুনি যদি লয় এমাজন ফ্লিপকাৰ্ট মিন্ত্ৰা তাত প্ৰডাক্ট ঠগিব পাৰে আপোনাক যদিও আপোনাৰ ঘৰত এথলিটস আছে বা যদি আপোনাৰ ধৰ সৰু বাচ্চা আছে খেলি থকা তেতিয়া হলে এলো হিট লোশনস ফাৰ্স্ট এড কিটত আপুনি একদম ইম্পৰ্টেন্ট জৰুৰী হয় ৰাখিব যদি আপুনি এইটো প্ৰডাক্ট ঘৰত মঙাব খুজিছে বা আপুনি অৰ্ডাৰ কৰিব খুজিছে ডেসক্ৰিপচনত দিয়া মোৰ নাম্বাৰ বা স্ক্ৰিনত দিয়া নাম্বাৰ মোক কন্টাক্ট কৰিব পাৰে আপুনি ফ্ৰী ইনফৰমেশন পাই যাব আৰু প্ৰডাক্ট ঘৰলৈ ডেলিভাৰী অটোমেটিক হৈ যাব ঠিক আছে আৰু মই এটা আপোনাক ইম্পৰ্টেন্ট ইনফৰমেশন কৈ দিছো কেতিয়াও আপুনি ফৰএভাৰৰ প্ৰডাক্টস অনলাইন মিন্ত্ৰা ফ্লিপকাৰ্ট এমাজনত কেতিয়াও নলব কাৰণ তাতে আপোনাৰ ডুপ্লিকেসি চান্স আছে কাৰণ আপোনাৰ তাতে ৰিয়েল ডিস্ট্ৰিবিউটৰে সেল নকৰে ঠিক আছে সো আপুনি ললে ফৰএভাৰ অৰিজিনাল ডিস্ট্ৰিবিউটৰ লব প্লাস আৰু এটা কথা আপোনাৰ সদায় ফৰএভাৰ নিজৰ ওয়েবসাইট আছে নিজৰ পৰ্টেল আছে allostorindia.in তাত চাব পাৰে নহলে ফৰএভাৰ ইণ্ডিয়া এপ ঠিক আছে তাত আপুনি চাব পাৰে প্ৰডাক্ট হেইবিলাক অৰিজিনাল প্ৰডাক্ট হয় ঠিক আছে সো যদি ভিডিওটো আপোনাৰ ভাল লাগিলে ইম্পৰ্টেন্ট ইনফৰমেশন পালে আৰু এই প্ৰডাক্টৰ বিষয়ে আপুনি যিখিনি ইনফৰমেশন পালে যদি ভাল লাগিছে তেনেহলে আপুনি লাইক কৰক ভিডিওটো শেয়াৰ কৰক আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ ৰিলেটিভস বা যোনে জানিব খুজিছে বা যাক ইম্পৰ্টেন্ট হয় তো শেয়াৰ কৰিব প্ৰডাক্টৰ বিষয়ে ভিডিওটো থ্ৰু দি আৰু এনেকুৱা ইনফৰমেশনৰ বাবে আপুনি চেনেলটো মোক সাবস্ক্ৰাইব কৰক যাতে আপুনি এনেকুৱা সদায় যেন ইম্পৰ্টেন্ট ইনফৰমেশন পাই থাকে আৰু আপোনাৰ সহায় হয় ঠিক আছে তেতিয়ালৈ মই আপোনাক লগ পাম আকৌ নেক্সট কামিং ভিডিঅ'লৈ আনটিল দেন টেক কেয়াৰ বাই বাই